Hello guys, আজি আপোনালোকক মই appendixৰ বিষয়ে কম একদম সহজ ভাষাত বলক ভিডিওটি স্টাৰ্ট কৰো appendix স্টাৰ্ট কৰাৰ আগতে এটা কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব একচুয়ালি বস্তুটো কি হয় appendix ঠিক আছে তাৰ আগতে এটা পইণ্ট জাস্ট পাচনতন্ত্ৰ আমি পাচনতন্ত্ৰ কৰ পৰা আৰম্ভ হয় মুখৰ পৰা আৰম্ভ হয় লেট্ৰিন কৰা জাগালৈকে গুটেইটো পাচনতন্ত্ৰ বুজি পালে digestive system concept clear তাৰে ভিতৰত থকা এটা জাস্ট পাৰ্ট তাৰে ভিতৰত থকা অংগ আৰু ঠিক আছে অংগ মানে এটা পাৰ্ট আৰু অংগও নহয় এটা পাৰ্ট জাস্ট তো হেতুকে appendix তাৰ মাজতে appendix টো আছে এক্সাক্ট লোকেশনটো কবলৈ হলে স্মল ইন্টেষ্টাইন আৰু লাৰ্জ ইন্টেষ্টাইনৰ মাজত জাংচন ইন্টেষ্টাইনটো অসমীয়াত কি কয় ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ মাজৰ অংশটো জয়েন্টটোত appendix থাকে appendixত যদি ঘা লাগে ইনফেকশন হৈ যায় বা ইনফ্লেমেশন হৈ যায় তেতিয়া আমি appendicitis বুলি কওঁ মানে কমনলি মানুহে যে কয় appendix হৈছে appendixৰ অপাৰেচন হয় appendix টো অৰ্গান হে বা মানে ইন্টেষ্টাইনৰ এটা পাৰ্ট বা মানে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ এটা জাস্ট পাৰ্ট তো মানুহে এনে কয় আৰু appendix পপুলাৰ হৈ গ'ল কথাটো কিন্তু appendix নহয় যেনেকৈ চকুত বেমাৰ হলে চকু হৈছে বুলিটো নকওঁ জিভাত বেমাৰ হলে জিভা হৈছে বুলি নকয় কিন্তু এটো টাৰ্ম বিলাক টাৰ্ম ন ইংৰাজীত হেকাৰণে সাধাৰণ মানুহে appendix হৈছে বুলিয়ে কয় টনসিল ধৰি লওক একচুয়ালি টনসিল বেমাৰ নহয় টনসিলটো আছে আমাৰ ইয়াত হে বেমাৰটোৰ নাম হৈছে টনসিলাইটিস আইটিস মানে ইনফ্লেমেশন হোৱা বুজায় appendix আইটিস লগাইলে appendicitis টনসিলত আইটিস লগাইলে টনসিলাইটিস টনসিলটো এটা অংগ ভিতৰত থকা জিভাৰ নিচিনাকে এটা অংগ তাৰ থাকিলে হেতু যদি বেমাৰ হল টনসিলাইটিস আৰু যদি appendixত হল appendicitis তেনেকে সবৰ ক্ষেত্ৰত নহয় কিছুমান ক্ষেত্ৰত হয় মেডিকেল সায়েন্সত এনেকে কয় এতিয়া লক্ষণৰ বিষয়ে কম প্ৰথম লক্ষণ পেটৰ বিষ হ'ব একদম খামুচ মাৰি ধৰাৰ নিচিনাকে হ'ব কত হ'ব প্ৰথমতে স্টাৰ্ট হ'ব আৰম্ভ হ'ব নাভিৰ কিনাৰত নাভিৰ চাৰিওফালে পুৰা একদম খামুচ মাৰি ধৰাৰ নিচিনাকে হ'ব স্টাৰ্ট হ'ব বিষটো তাৰ পাছত কি হ'ব যদি আপুনি পেটত ডাঙৰ পুৰনচিনৰ নিচিনাকে লগাই থয় তেনেহলে কি এনে আকাৰ কথাটো কৈছো আৰু পুৰনচিন যদি লগাই দিয়ে তাৰ এই নাভিৰ একদম তলত যাব নাভিৰ পৰা তলত হুফালে পুৰনচিনটো বুজি পাইছে ন পেটৰ পুৰনচিনটো তো ইফালে যাব হুফালে যাব হুফালে গৈ কিনে একদম সুকত তলত পুৰনচিনৰ লগত একদম নাভিটো যদি একদম কটাকটি এনেকুৱাটো হয় মাজৰটো হয় বুজি পাইছে নে মই পিকচাৰ এটা দেখাই আছো এটো সব তাত হ'ব একদম তাত হ'ব পেইনটো প্ৰথমতে তাত ষ্টাৰ্ট হল তললৈ আহিলে তাৰ পাছত কি হ'ব একচুয়ালি appendixৰ পাৰ্টটো এনেকে ঘূৰি থাকে ঘড়ীৰ কাটাৰ নিচিনাকে এনেকে ঘূৰি থাকে টিক 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 তো কেই ঘণ্টামানৰ পাছত যেতিয়া তাত যাব নাভিত ষ্টাৰ্ট হয় যেতিয়া হুফালে গুচি গ'ল তলত গুচি গ'ল তেতিয়া কি হ'বগে তাৰ পাছত পেট বিষৰ স্থানটো হলনি হৈ লোকেশনটো হলনি হৈ যাব পাৰে মানে যতে যতে হ'ব পাৰে আৰু ঠিক আছে এটো হল কনসেপ্ট 2 নম্বৰ হ'ব পাৰে বমি যোনটো খালে এটো পেটত হুমাইছিলে আপুনি খাইছিলে এটো উলিয়া দিব বমি কৰি দিব আৰু জ্বৰ হ'ব পাৰে তো ইনফেকশন হ'ব পাৰে ইনফ্লেমেশন হ'ব পাৰে হেতু থাকিলে আৰু লাষ্টত কিছুমান মানুহৰ কি হয় মানে বহুত কম সংখ্যক মানুহৰ পেছাবত টেষ্ট যায় কিন্তু হেতু বহুতৰে নহয় আৰু তাৰ পাছত আহিলে আপোনাৰ লাষ্টটো হল আপোনাৰ লেট্ৰিনটো টান হৈ যাব বা কিছুমানৰ ঢিলা হ'ব পাৰে কিছুমানৰ টান হ'ব পাৰে তাক appendicitisৰ টাইপছ আছে মানে সো হে টাইপছৰ মতে হৈ যাব কিন্তু আমি লক্ষণখিনি এখিনি আপুনি চালে ভালকে কি হ'ব পাৰে আমাৰ বলক এতিয়া আৰম্ভ কৰো আমি কাৰণ কি হয় কি কাৰণত appendix আপোনাৰ হ'ব পাৰে appendicitis একচুয়ালি appendix টো মই একাৰণে ইউজ কৰিছো যাতে মানুহে ব্যৱহাৰ কৰে কাৰণে কৰিছো কিন্তু মেইনলি appendicitis হ'ব লাগে বলক এতিয়া আহো appendicitisৰ কাৰণ 1 নম্বৰ কম মই ডেকা লৰাখিনিৰ বেছি হোৱাৰ চান্স থাকে ডেকা লৰা আৰু গাভৰু ছোৱালী হেতু সময়ত কি হয় গ্ৰ হ'ব খোজে বা মানে দেহৰ অংগ পতংগ বিলাক বাঢ়ি যায় হেতু কাৰণে হেই সকল ব্যক্তিয়ে কি কৰে খাবলৈ মন যায় সো ফেভাৰিট ফুড মাংস হৈ যায় ম্যাক্সিমামৰে মাংস খায় বাহিৰত গৈ কিনে মাংস খায় ঘৰত মাংস খায় মাংস বেছি খালে কি হয় appendicitis হোৱাৰ চান্সটো আৰু বাঢ়ি যায়
ৱেষ্টাৰ্নাইজেশ্যন অফ ফুডটো এই কাৰণে আহিছে ঠিক আছে ক্লিয়াৰ আৰু এটা কথা হোৱাইট ৰেছৰ মানুহখিনি বেছি হোৱাৰ সম্ভাৱনা থাকে কলা মানুহতকৈ ব্লেক ৰেছতকৈ তো এটো এটা মানে পৰীক্ষা হিচাপত কৈছে ডাটা এটা মানে পৰীক্ষা কৰি চাইছিলে বা যোনটো ৰিপৰ্ট হয় এপেণ্ডিচাইটিছ কিমান হয় তাৰ পৰা ডাটাটো চালে মানে হোৱাইট ৰেছৰ বেছি হয় এই কাৰণে মোৰ কমন হয় মানে কম্পেয়াৰ কৰিলে মানে হোৱাইট হ'লে যে হ'ব এনেকুৱা কথা নাই এতিয়া 2 নম্বৰ আহিল আপোনাৰ ফেমিলিত কি হয় যদি আপোনাৰ ফেমিলিত এপেণ্ডিক্সৰ লেংথটো দৈৰ্ঘ্যটো যদি বেছি হ'লে কি হয় যোনটো একদম লাষ্টত থাকে সেই পাৰ্টলৈকে ব্লাড সাপ্লাইটো অলপমান কম হৈ যায় যত ব্লাড সাপ্লাই কম হয় তাত ব্যাকটেৰিয়া ভাইৰাছ অহাৰ চান্সটো বেছি হৈ যায় তো হ'ব পাৰে যাৰ দীঘল এপেণ্ডিক্স আছে তাৰ হোৱাৰ চান্সটো বেছি আছে 3 নম্বৰলৈ আহোঁ ধনী মানুহ আৰু মিডল ক্লাছ ফেমিলিৰ এপেণ্ডিচাইটিছ হোৱাৰ চান্সটো বেছি থাকে নাজানে এক্সাক্ট কাৰণটো নাজানে most probably মোৰ ভাবা মতে মাংস খাই পইচা পাতি আছে এফৰ্ড কৰিব পাৰে বাহিৰত গৈ মাংস খাই ঘৰতো মাংস দিনটো মাংস এইটোৱে আৰু বেলেগ মাংস হেতু কাৰণে হ'ব পাৰে হেতুৱে কাৰণ হ'ব বুলি ভাবিছো মই পাৰ্সোনাল কিন্তু মেডিকেল সায়েন্সে কৈছে এক্সাক্ট ৰিজনটো নাজানে এক্সাক্টটো ক'ব পাৰে যে এইটো কাৰণ হ'ব পাৰে কিন্তু এক্সাক্ট এইটো কাৰণে হৈছে বুলি ক'ব পৰা নাই আৰু নেক্সট আহিলে অবষ্ট্ৰাকটিভ থিওৰি মানে এপেণ্ডিক্সটোৰ এটা লিউমেন থাকে লিউমেন মানে এনেকা হুৰুঙাৰ নিচিনা থাকে এনেকুৱা এপেণ্ডিক্সটোৰ ভিতৰত তো এইটোত যদি পেলুৰ নিচিনা ওৱৰ্ম জাতীয় বস্তু সোমাই ব্যাকটেৰিয়া ভাইৰাছ যদি সোমাই যায় ভালকে পুট খাই যায় তেতিয়া হ'ব পাৰে বলক এতিয়া আমি এপেণ্ডিক্সৰ বিষয়ে আৰু অলপ ইনফৰমেশ্যন আপোনাক মই দিম মোষ্ট ইম্পৰ্টেণ্ট থিং যে আপোনাৰ যদি এনেকুৱা লক্ষণ হৈছে প্লিজ বেলেগ একো নকৰিব আল্ট্ৰাসাউণ্ড এটা কৰাই ল'ব হোল এবডমেন USG হোল এবডমেন প্লিজ কৰাই ল'ব এইটো যদি ভাবে এপেণ্ডিক্সৰ এটা ভাল কাম কৈছোঁ এপেণ্ডিক্সে ভাল বেক্টেৰিয়া গুড বেক্টেৰিয়াৰ ষ্ট'ৰ হাউচ হিচাপে কাম কৰে ভাল বেক্টেৰিয়া তাত জমা হৈ থাকে আৰু মানুহৰ যদি ডায়েৰিয়া হৈ যায় ডাইজেষ্টিভ সিস্টেমটো ষ্ট্ৰং কৰাত সহায় কৰে বুলি কিছুমান এক্সপাৰ্টে কয় আৰু কিছুমান এক্সপাৰ্টে কয় যে কাম নাই এটো ইউজলেছ যেনেকৈ আমাৰ কাণটো আগতে লৰিছিলে বুলি কয় বহুত বছৰৰ আগতে মানুহৰ কাণটো লৰিছিলে বুলি কয় এইটো এতিয়া কাম নাইকিয়া হৈ গ'ল বুলি কয় যেনেকৈ মানুহৰ নেজ আছিলে বুলি কয় এতিয়া নেজ নাই কাৰণে হৰি গ'ল বুলি কয় তো সবৰে বেলেগ অপিনিয়ন এতিয়া ক্লিয়াৰ হোৱা নাই এইটো সো হ'ব পাৰে এতিয়া কথা হ'লে এপেণ্ডিক্সটো অকল মানুহৰ থাকে নেকি জীৱ জন্তুৰ নাথাকে নেকি বেলেগ জীৱ জন্তুৰ অকল মানুহৰ থাকে নেকি ঘাঁহ খোৱা প্ৰাণীত জীৱ জন্তু এইবিলাকত এপেণ্ডিক্স থাকে আৰু ইহঁতৰ কামটো কি গম পায়নে ঘাঁহত চেলুলোজ বুলি বস্তু এটা থাকে সেই চেলুলোজটো হজম কৰিবলৈ বহুত টাইম লাগে সেই হজম প্ৰক্ৰিয়াত মানে এপেণ্ডিক্সে হেল্প কৰে এতিয়া মানুহেতো ঘাঁহ নাখায় আগতে ঘাঁহ খাইছিলে বুলি কৈছিলে সেইকাৰণে এপেণ্ডিক্সটো ইউজ হৈছিলে বুলি কৈছে মেডিকেল সায়েন্সে কিন্তু এতিয়াতো এইটো বস্তু ইউজ হোৱা নাই সো সেইকাৰণে কিছুমানে কয় এপেণ্ডিক্সটো উঠাই পেলাব লাগে যাতে এপেণ্ডিচাইটিছ প্ৰব্লেম নহয় সেইকাৰণে কিছুমান অপাৰেশ্যন হ'লে ডাইৰেক্ট উঠায় এতিয়া ট্ৰিটমেণ্ট পাৰ্টলৈ আহোঁ ট্ৰিটমেণ্ট কিছুমান কেছত ট্ৰিটমেণ্ট কৰি ভাল পোৱা যায় টেবলেট খাই বা ইনজেকশ্যন লৈ কিন্তু মেক্সিমাম কেছত অপাৰেশ্যন কৰিবই লাগিব তো আপুনি ডক্টৰৰ ওচৰত যাবই লাগিব গৈ কিনে অপাৰেশ্যন কৰাবই লাগিব সো এইখিনি আৰু গাইজ এইখিনি মোৰ ভিডিঅ'টো মোৰ কণ্টেণ্টটো যদি ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক আৰু মোক ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউব চেনেল চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মষ্ট ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰি দিব যাতে বহুত মানুহে গম পায় থেংক ইউ ষ্টে ছেফ